জুবিনৰ জীৱনৰ গোটেইখিনি যেন আমি এটা দেখা পাইছোঁ মানে ক'বলৈ ভাষা নোহোৱা হৈছে বহুত দুখ লাগিছে কিয় তেওঁক এনেকুৱা কৰিলে বহুত খঙত আছো কিন্তু দেই চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে কিছুমান মানুহে কিছুমান ল'ৰা তাত নাজানে ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিব লাগে নাজানে তাতে মোৰ ভাইটিয়ে হয় আপুনি বাৰু জুবিন দাক ভাল পায়নে আপুনি বাৰু সঁচাকৈ জুবিন দাক সন্মান দিব বিচাৰেনে জুবিন দাৰ সপোনটোক আমাৰ সপোন আমাৰ গৌৰৱ হিচাপে আপুনি সুৰক্ষা দিব বিচাৰেনে যদি বিচাৰে ভিডিঅ'টো শেষলৈকে চাব আজি জুবিন দাৰ এটা সপোন জুবিন দাৰ এটা বহুদিনীয়া সপোন আজি বাস্তৱত পৰিণত হৈছে আজি পৰে পৰা জুবিন দাৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন অসমৰ প্ৰত্যেকটো ছবিগৃহতে মুক্তি লাভ কৰিছে আৰু দৰ্শকে খুব সুন্দৰকৈ আঁকোৱালি লৈছে আজি 4টা বজাৰে পৰা অধিক আগ্ৰহেৰে মানুহে বাট চাই 4:25 পৰা প্ৰথম প্ৰদৰ্শনী আৰম্ভ হয় গুৱাহাটীত আৰু প্ৰত্যেকজন দৰ্শকৰ চকুত চকুলো ভাল লাগিছে জুবিন দাক ওচৰৰ পৰা ক'বলৈ দেখা নাই বহুত ভাল লাগিছে বহুতখিনি সংযোগ আছে যেন জুবিনৰ জীৱনৰ গোটেইখিনি যেন আমি এটা দেখা পাইছোঁ মানে ক'বলৈ ভাষা নোহোৱা হৈছে বহুত দুখ লাগিছে কিয় তেওঁক এনেকুৱা কৰিলে একো ক'বলৈ মন যোৱা নাই কিন্তু বহুত বেয়া লাগিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাক লৈ গ'ল তেওঁলোকে অন্যায় কৰি ইয়াৰ বিচাৰটো সোনকালে হ'ব লাগে কাৰণ ইমান উজ্জ্বল নক্ষত্ৰ তেওঁ আমাৰ সকলোৰে মৰম আমি আজিও কোনেও হজম কৰিব পৰা নাই কথাটো জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন চাই অহাৰ পিছতেই প্ৰত্যেকজন দৰ্শকৰ চকুত চকু পানী জুবিন দাৰ ছবি চাব গৈছে প্ৰত্যেকজন অসমীয়াই জুবিন দাৰ ছবি চাব আপোনালোকৰ বাবে এটা খুব বেছি অনুৰোধ জনাওঁ যে জুবিন দাক যদি আপুনি সঁচাকৈ ভাল পায় তেনেহ'লে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাব যাওঁতে যাতে আপুনি ছবিগৃহত মোবাইলটো নুলিয়ায় সঁচাকৈ আমি সন্মান জনাওঁ জুবিন গাৰ্গক তেনেহ'লে আমি প্ৰত্যেকেই কোনেও যাতে আমি চিনেমাৰ গৃহৰ পৰা যাতে আমি চিনেমাখনৰ ক্লিপসমূহ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউবত যাতে ফটো আপলোড নকৰোঁ জুবিন গাৰ্গৰ চিনেমাখন কেৱল তেওঁ চিনেমাৰ নহয় এইখন আমাৰ অসমৰ বা অসমীয়াৰ গৌৰৱ চিনেমাখন চলি থকাৰ সময়ত যাতে আমি কোনো অংশ আমি মোবাইলত আবদ্ধ নকৰোঁ আৰু মোবাইলত আবদ্ধ কৰাৰ লগে লগে আপোনাৰ মন যাব যে আমি হোৱাটছএপত অলপমান শ্বেয়াৰ কৰোঁ বা ইনষ্টা ফেচবুক ইউটিউবত আপুনি শ্বেয়াৰ কৰি পাব সেইকাৰণে মই এটা অনুৰোধ কৰোঁ যে ছবিগৃহলৈ যাব আপুনি কিন্তু মোবাইলটো আপোনাৰ জেপতেই ৰাখিব কাৰণ এটা দুটা ফটো ক্লিক কৰিব বাহিৰত আমি যদি জুবিন দাক সঁচাকৈ সন্মান জনাব লাগে তেনেহ'লে আমাৰ মোবাইলটো আমাৰ জেপতে ৰাখিম আৰু জুবিন দাক আমি সন্মান জনাওঁ আমাৰ জুবিন দাৰ সপোনটো আমি সুৰক্ষিত কৰোঁ আপুনি অকল এইবাৰ চিনেমাখন অনুভৱ কৰক আৰু আপুনি জুবিন গাৰ্গৰ চিনেমাখন অনুভৱ কৰক চিনেমাখন মোবাইলত নহয় মন হৃদয়ত ৰেকৰ্ড কৰক সেই সপোন জুবিন গাৰ্গৰ কিন্তু আমি সযতনে ৰখাৰ দায়িত্ব হৈছে আমাৰ অনুৰাগীসকলৰ